PSL কাৰ্যালয়ত সংবাদ মেল বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ PSAক ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠন নামি পৰিছিল নিৰ্বাচনী ক্ষেত্ৰত। 20 নং বটেলাংশ বিধানসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ASDC প্ৰাৰ্থী চাৰ্চিং ইংলেঙৰ কপিলী পৰিষদ সমষ্টিত উষ্ম সম্বৰ্ধনা। হাওৰাঘাটৰ চামগুৰি যমুনা নদীৰ ওপৰত থকা কাঠৰ দলংখন 20 বছৰেও নিৰ্মাণ হৈ নুঠিল। জৰাজীৰ্ণ দলংখনৰ ওপৰেৰে আস্থা হাহাকাৰ কইনা লোক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই ৰণিতী মুংপি। এতিয়া পাইছো প্ৰথমটো খবৰলৈ। বোকাজান বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ নুমৰ মমিনৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ সমৰ্থনত কেএছএকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠন নামি পৰিছে নিৰ্বাচনী পথাৰত। সংবাদ মেল আয়োজন কৰি এই কথা সদৰি কৰে জাতীয় সংগঠনসমূহৰ নেতৃত্বই। আগন্তুক বিধানসভা নিৰ্বাচনত এইবাৰ 17 নং বোকাজান বিধানসভা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা। বিজেপি প্ৰাৰ্থী ডক্টৰ নুমৰ মমিনৰ বিৰুদ্ধে সংবাদ মেলৰ জৰিয়তে নিৰ্বাচনী ৰণহুংকাৰ দিছে কেএছএকে ধৰি SPUIA, SYC, SYJ, UKA, KAWJF আৰু UKAWA আদি জাতীয় সংগঠনৰ যিকোনো প্ৰকাৰে বিজেপি প্ৰাৰ্থীগৰাকীক হৰুৱাই জয়ী কৰি তুলিব কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিক। Karbi ang long arat aseme lapen kalagang arat charia song Congress punon APHLC punon BJP punon BJP supporters tum punon ASSC punon CPIML punon independent tum ansitame nona for specially bokajan along bagke lang tum karbi khai fan mathapen tada khilonjia da tribal sakhai tum mathapen doctor numon mumin apan ke remji apan ke invet along si tum cherap chitu nang kali putam te nangli ador ki supi ka bot pe nili ador supi ka bot sibage majok phali pis da met na esinili tum pini chuning rilo media boy pen jasemet pe bokajan LLO candidates ki doan candidature doan dum samay pina ke withdrawal adi last lo itu nang tumar request lo khaya pangaching hona men pen tribal to pangaching hona men pen hadak dam tum withdrawal amno hadak rotoning ti meu pun tum kupe rotoning di kexer putum kupe Congress mesen putum kupe same damtam 2016 huti to reference lang lo botamte no na bad ke rotoning dc ke haldi pada churches dolo tase tum chuning lo lo ko chalia song eban dak chutong an ham phanga song chuting libang la lo na tum prab jin pen pena bangbo mina asongatun mina a party a principal a chi open khai silang bu mathapen adak ke do tribal silang bu mathapen lang tum candidature chi open hada rotoning ti pan kapi hai pen karbi se ke hai da ke do tribal se ke hai lakin itum kachingri ke chipak lamut itum karbi itum da khilonjia tum bangi da tribals tum bangi itum kilu kali nona por kisu huti tum chingrum thekku ke bakla menji bagan bon hello news desk report Cartoon News পশ্চিম কাৰ্বি আংলঙৰ কপিলী পৰিষদ সমষ্টিত ASDC প্ৰাৰ্থী চাৰ্চিং ইংলেঙক উষ্ম সম্বৰ্ধনা সমৰ্থকৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীক মূল বিষয় হিচাপে লৈ 20 নং বটেলাংশ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত আঞ্চলিকতাবাদী দল ASDC 20 নং বটেলাংশ বিধানসভা সমষ্টিৰ একমাত্ৰ আঞ্চলিকতাবাদী দল ASDCৰ প্ৰাৰ্থী চাৰ্চিং ইংলেঙে এক প্ৰচাৰ কাৰ্যসূচীত বিজেপি কংগ্ৰেছ দলক ক্ৰোধাৰ সমালোচনা কৰাৰ লগতে কোনো ৰাষ্ট্ৰীয়তাবাদী দলে কাৰ্বি আংলঙত আৰ্টিকল 244A বৰবৎ হোৱাটো নিবিচাৰে বুলিও মন্তব্য কৰে। লগতে এই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহে প্ৰতিহত কৰাৰ বাবে বিভিন্ন ধৰণে কূটকৌশল ৰচনা কৰি ASDC ক্ষমতাৰ পৰা আঁতৰ কৰিলে। তাৰোপৰি যোৱা 25 ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাতো হিমন্ত বিশ্বৰ পৰা আদি কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে কোনো এগৰাকী বক্তাৰ মুখত স্বায়ত্ত শাসিত ৰাইজৰ দাবীৰ প্ৰসংগ নেলাগে বুলি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ইংলেঙে। তাৰোপৰি ASDCৰ প্ৰচাৰত উপস্থিত থকা LDPৰ অধ্যক্ষ তথা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক হলিৰাম টেৰাঙে বিজেপি দলক তীব্ৰ সমালোচনাৰে যোৱা 10টা বছৰে মোদী ডাঙৰীয়াই অহাৰ পিছতে যি পৰিৱৰ্তন হৈছে সেয়া বেয়াৰ ফালে গতি কৰিছে বুলি প্ৰকাশ কৰে। তাৰোপৰি বিজেপি অৱস্থা খুবেই বেয়া হোৱাৰ বাবে প্ৰধানমন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় নেতৃত্ব অসমলৈ কেইবাবাৰো আহিবলগীয়া হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য দাঙি ধৰে। প্ৰথম কথাটো হ'ল
যে যোৱা 5 বছৰ আৰু তাৰ আগৰ 5 বছৰ যোৱা 10টা বছৰত বিশেষকৈ মানে মোদী ডাঙৰীয়া অহাৰ পিছৰ পৰা দেশত যিটো পৰিৱৰ্তন আহিছে পৰিৱৰ্তন মানে বেয়াৰ ফালে গতি কৰিছে খুবেই বেয়া অৱস্থা আৰু বিজেপিৰ অৱস্থা খুবেই বেয়া সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কেইবাবাৰ আহিলে অমিত শ্বাহ আহিছে আৰু যত যি মানে কেন্দ্ৰীয় মন্ত্ৰীবিলাক আহিছে তেওঁলোকৰ যে অৱস্থা বেয়া সেইটোৱে ডাঙৰ এটা প্ৰমাণ কৰে আমিতো আৰম্ভণিৰে পৰা কৈ আহিছোঁ বিজেপি বুলি নহয় কংগ্ৰেছ বা যিমান ৰাষ্ট্ৰীয়তাবাদী দলৰ ৰাজনৈতিক দল আছে কোনো এটা দলে সংবিধানত থকা যিটো আৰ্টিকল 244A তাক ইমপ্লিমেণ্ট হোৱাটো নিবিচাৰে এই কথাটো আমি বহুত বছৰ আগৰ পৰাই কৈ আহিছোঁ কিন্তু এই কথাটো আমি যিমানে প্ৰচাৰ কৰোঁ তাক প্ৰতিহত কৰিবৰ কাৰণে নানান কৌশলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলবিলাকে বিভিন্ন ধৰণৰ কৌশল তেওঁলোকে অৱলম্বন কৰে যাৰ ফলত ASDC ক্ষমতাৰ পৰা আঁতৰাই কংগ্ৰেছ বা বিজেপি শাসনৰ ক্ষমতা তেওঁলোকে দখল কৰিলে কিন্তু সকলো কথা জল পটকৈ ওলাই পৰিল সম্পূৰ্ণৰূপে কাৰ্বি আংলংবাসী ৰাইজৰ চকুৰ আগত পৰিষ্কাৰ হ'ল বিশেষকৈ যোৱা 25 ফেব্ৰুৱাৰীত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া দেনগাঁৱত আহিলে তাত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই হওক বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CMৰ পৰা আৰম্ভ কৰি যিমান আছে মানে হোম মিনিষ্টাৰলৈকে কোনো এজন বক্তাই কিন্তু অট'নমাছ ষ্টেটৰ কথা তেওঁলোকৰ মুখৰ পৰা নোলালে বৈঠালাংছৰ পৰা জাচন ৰিপৰ্ট কাৰ্ড নিউজ ৰাজ্য তথা জিলাখনত ভিন্ন দলৰ চৰকাৰ আহিছে আৰু গৈছে কিন্তু আজি 20 বছৰেও কোনো দলৰ চৰকাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি যমুনা নদীৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলংখন নিৰ্মাণ হৈ নুঠিৰ অতি বিপদসংকুৰ অৱস্থাতে দলংখনৰ ওপৰেৰে আগঝা চলে নিৰুপায় গণ্যলোকৰ কংগ্ৰেছৰ 15 বছৰৰ বিকাশ আৰু বিজেপিৰ 5 বছৰৰ পৰিৱৰ্তন মিলি 20 বছৰতো নিৰ্মাণ হৈ নুঠে হাওৰাঘাটৰ চামগুৰি যমুনা নদীৰ ওপৰত থকা কাঠৰ দলংখন ফলত হাওৰাঘাট ৰজাপথৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুলিবলগীয়া হৈছে নৰক যন্ত্ৰণা উল্লেখযোগ্য যে চামগুৰি ডাকগাঁও টুপগাঁও কেন্দুগুৰি চামগাঁও ৰাজপুৰ দাওপুৰ লাহৰীঘাট 1 নং বেলগুৰি বলঝাৰী কাছমাৰী ইংলেংগাঁও টকৈবাৰী আদি প্ৰায় 30খন গাঁও ৰাইজৰ নিত্যই আগঝা চলে দলংখনৰ ওপৰেদি দলংখনৰ ওপৰেৰে যাতায়াতত দুৰ্ঘটনাত পতিত হৈ বহুজনৰ হাত ভৰি ভঙাৰ দৰে ঘটনাও সংঘটিত হৈছে আনহাতে দলংখনৰ বাবে অঞ্চলটোৰ ৰাইজে বঞ্চিত হ'বলগীয়া হৈছে 108 মৃত্যুঞ্জয় জৰুৰী সেৱা সুবিধা অঞ্চলটোৰ ৰাইজে অধৰুৱা হৈ থকা পকী দলংখন শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে তাৰপিছত তাৰমানে আমাৰ দলংখনৰ কাৰণে বহুত মানুহৰ অসুবিধা হয় কাৰণ চৰকাৰে আমাৰ ভোটটো পোৱাৰ সময়ত আমাক ভোটটো বিচাৰি আহে কিন্তু যোৱাৰ পিছত আমাকতো কোনো তাৰমানে খবৰ নলয় সেইটো কাৰণে আমি বহুত দুখিত আমাৰ দলংখন যদি হয় আমি বহুত নথৈ মানে শান্তি পাম আৰু ঠিক আছে থেংক ইউ আমাৰ দলংখন মানে মেৰামতি কৰি দিয়ে স্কুল কলেজ যোৱা বহুত অসুবিধা হয় আৰু মানে এই মাজতে আজি হ'ল 3-4 মাহমান মানে একেবাৰে অৱস্থা নাইকিয়া হৈ আছিল প্ৰায় মানুহ তলতো পৰিছিল প্ৰায় মানে আধামৰা হৈছে বুলি ক'ব পাৰি আৰু আপোনালোকে আগৰ পৰা এইটো ৰাস্তাই অহা যোৱা কৰি আছে আগৰ পৰা কিমান বছৰ প্ৰায় মানে 15-16 বছৰ বেছিয়ে হ'ব পাৰে হয় এনেকুৱাই দেখি আছোঁ মই যুৱ প্ৰজন্ম হিচাপে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে এতিয়া যুৱ প্ৰজন্ম সজাগ হৈছে আমাৰ নিজৰ অঞ্চলটো আমি কেতিয়াও নিবিচাৰোঁ এনেকুৱা হৈ থকাটো কি আহ্বান জনাব আপোনালোকে চৰকাৰক এইটো আহ্বান জনাই যাতে সোনকালে মানে দলংখন বনাই দিয়ে আমাৰ মানুহবোৰ অহা যোৱা মানে অসুবিধাৰ সৃষ্টি নহয় হয় কাৰণ স্কুলৰ ল'ৰা ছোৱালীও আহে সৰু ল'ৰা ছোৱালীও আহে হয় যিকোনো সময়ত অঘটন হ'ব পাৰে হয় মানে অতি সোনকালে যাতে আমাৰ দলংখন মেৰামতি কৰি দিয়ে সেই আহ্বান জনাইছোঁ মানে হ'লে এনেকুৱা হৈ থকা আমি দেখা পাওঁ আৰু এতিয়া কিমান মানুহ পাৰ হৈ যায় এইফালে এই বহুত মানুহ পাৰ হয় কিমান গাঁও আছে বহুত ডাঙৰ এৰিয়া আমাৰ এইটো বহুত মানুহে পাৰ হয় কাৰোবাৰ যদি বেমাৰ আজাৰ হয় এম্বুলেঞ্চটো ইয়ালৈ নাহে কেনেকৈ নিয়ে মানুহ এই আজি ধৰক ঘৰ যদিও কিবা জ্বলে বা কিবা হয় গাড়ী মটৰ আহিবলৈ বহুত দিগদাৰ এম্বুলেঞ্চ আহিবও দিগদাৰ ডেলিভাৰী কেছটো তেনেকুৱাকৈ বহুত কিবা হৈছে আৰু পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাৰ্ড নিউজ এতিয়া সময় হৈছে সোমবাৰ নিজিক বিৰতি Hangzhou Electronics Depot Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more.
Pangcho Electronics, Deepu Rongkilan. Visit the store now. Pangcho Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Kirby Security Services Private Limited, an ISO certified company since 2021. Office Difu Kirby Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙতো চলিছে নিৰ্বাচনৰ ধুমুহা এনে সময়তে জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত ৰাইজক সজাগতা প্ৰদান স্থানীয় যুৱক যুৱতীক লৈ অনুষ্ঠিত বাতৰ নাট পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত ল'ব লগা সজাগতাৰ সন্দৰ্ভত বাতৰ নাট অনুষ্ঠিত কৰে জিলাখনৰ একমাত্ৰ 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত স্থিত বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনৰ উদ্যোগত জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা ঠায়ে ঠায়ে গৈ ৰাইজৰ মাজত ভোটদানৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে আৰম্ভ কৰিছে বাতৰ নাট আমি হামৰেন নিৰ্বাচনী কাৰ্যালয় তৰফৰ পৰা ভোটাৰ সজাগতাৰ কাৰণে আমি প্ৰতিটো জেগাত 20 নং বৈঠালাংছ সমষ্টিৰ বিভিন্ন জেগাত আমি বাতৰ নাট প্ৰদৰ্শন কৰিছোঁ বাতৰ নাটৰ যোগেদিয়ে ভাৰতৰ গণতান্ত্ৰিক দেশৰ নাগৰিক ভোটাধিকাৰ সাব্যস্ত কৰাটো তাৰ কৰ্তব্য আৰু তাৰ অধিকাৰ হিচাপে আমি মানুহক বুজাবলৈ চেষ্টা কৰিছোঁ যাতে ভোটাৰ টাৰ্ণ আউট বা ভোট দিয়া সংখ্যা বা তাৰ পাৰ্চেণ্টেজ বঢ়াব পাৰোঁ বৈঠালাংছৰ পৰা জাছনী ৰিপৰ্ট কাট নিউজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত গুৱাহাটী অম্বিকাগিৰি পথৰ সমীপত অৱস্থিত কাৰ্বি ষ্টুডেণ্ট বয়জ হোষ্টেলৰ অৱস্থা ভাঙি জহি খহি যোৱাৰ উপক্ৰম হৈছে হোষ্টেলখন মেৰামতিৰ বাবে অনুৰোধ কৰি বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদানতো উদাসীন স্থিতি গ্ৰহণ কৰি আহিছে কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰ হয় যিকোনো সময়তে ভয়ংকৰ বিপদত পৰিব পাৰে আৱাসী ছাত্ৰসকল দৰ্জা খিৰিকী ভাঙি গৈছে শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ অৱস্থা শোচনীয় হৈ পৰিছে এয়া আপোনালোকে নিজৰ ভাৰতৰে প্ৰত্যক্ষ কৰক গুৱাহাটীৰ দৰে হুঁচৰি চিবান মহানগৰীৰ ছাত্ৰাবাসৰ এক দুৰৱস্থা জিলাখনৰ সদৰ ডিপু চহৰ অংশ জকজকাই তোলাত কোটি কোটি টকা ব্যয় কৰিব পাৰে যদি পৰিষদ চৰকাৰে দুখীয়া ছাত্ৰসকলে ছাত্ৰাবাসখন কিয় মেৰামতি নকৰে ইফালে হোষ্টেলখন মেৰামতিৰ বাবে অনুৰোধ কৰি যোৱা 4টা বছৰ 4টা স্মাৰক পত্ৰ প্ৰদান কৰা হ'ল কিন্তু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ গা লৰচৰে নহল এতিয়া হাতৰ সময় থাকোঁতে মেৰামতি নকৰিলে অনাগত সময়ত অধিক শোচনীয় হৈ উঠিব bil jong sedang di laso lai da bil kipi lok karena bil kipi lok apana itum long pi flon itum aru itum ing arting nai la bangso arting gara pite itum karena bil da itum la dak pilong le lapso se penang andak akisu ma itum dak dolo hostel nangka henno poje aing haba velo barbi barso dim long alang avelo angkona velo si itum dak penang ar tumano ma kacecak dorsi tini anang alang itum aning tikung sepak langku hostel monitor dolo lapu teron sahola puson kapre itum dalang itum do tolasi kinang sor bangke lain lo nonil tum kiwang live kiwang nang kok pen karbianglong tim karbianglong lo lapen ke karbianglong long ke thegiding tum anse dame nang pachini du nang kusinel tum live wang nang kok lo binan son ke ne pining nel tum kiwan alam ke emergency ang selo toilet nel tum emergency lo labang ke toilet non aveta mu atiklu le selam nang ko kam gali lo labang ke non toilet hinolon nil tum labang prabjing pen repair weng nang po lason lapen non ison bangke mo pen rong phasang hus me alang li parnu pon lo thingpi rong ni du ki crap po non sining ame ki rong mat thingpi thedungdung amat labang so thingpi crap chite hala okhomia tu me hem se ki babji
lapen mu compensation ta tunang kok ji bang hembab rate lapen ke lancho takali muni da phanta ro det na la lo nil tum ka phire bang ke bang hem chota kali mithang hostel la long tanang krep wa thema thing pi thedung lasi lahai bang ke kijui jui kachile makamali lasi viprap jing je fasil tum da la council phanta tuning dilo Oron Lekhe report Card News আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ